নমস্কাৰ বন্ধুসকল, কেইদিনমান আগতে মই এবিৰ ৱৰ্ক প্ৰফাইলৰ ওপৰত ভিডিঅ' দিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই, আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰি চাব পাৰিব। আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুতে মৰম দিছে আৰু বহুতে মোক ৰিকুৱেষ্ট কৰিছে যে দাদা ইউবি ৱৰ্ক প্ৰফাইলৰ ওপৰত ভিডিঅ' লাগে, গতিকে মই আজি ভিডিঅ'টো বনোৱা হৈছে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে আঁকোৱালি ল'ব। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপোনালোকৰ নাম ইউবি লিষ্টখনত আহিব, তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ চিলেকশ্যন আৰক্ষী চকীত হৈছে। আপুনি যিখন ডিষ্ট্ৰিক্টত আবেদন কৰিছে সেই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানখন আৰক্ষী চকী আছে, সেই আৰক্ষী চকীৰ যিকোনো এটা আৰক্ষী চকীত আপোনালোকৰ পোষ্টিং হ'ব। এতিয়া চাব, আছাম পুলিচত যেতিয়া আপোনালোকৰ জইনিং হৈ গ'ল, তো জইনিং হোৱাৰ পিছত চিলেকশ্যন যদি ইউবি হিচাপে হয়, তেতিয়াহ'লেতো আপোনালোকে আৰক্ষী চকীতে থাকিব লাগিব। গতিকে মূলতঃ আপোনালোকে থানা পহৰা দিয়া দায়িত্ব আপোনালোকৰ ওপৰত থাকিব। ইয়াৰোপৰি আপোনাৰ ধৰি লওক চেণ্ট্ৰি ডিউটি কৰা বা আপোনালোকৰ অফিচিয়েল যিবোৰ কাম থাকে, কম্পিউটাৰ পৰা আদি কৰি আৰু বিভিন্ন ধৰণৰ কামবোৰত আপোনালোকৰ আপোনাৰ থানা আৰক্ষী চকীৰ ভিতৰৰ কামসমূহৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব। এতিয়া মোক কিছুমানে কমেণ্টত সুধিছে যে আছাম পুলিচত অন্য হ'লে কিমান সময় ডিউটি কৰিব লাগে। কোনো সময় ধৰি বান্ধি দিয়া নাই যে আপুনি 8 ঘণ্টা ডিউটি কৰিব লাগিব বা 12 ঘণ্টা ডিউটি কৰিব লাগিব, তেনেকুৱা কোনো ধৰণৰ সময় নাই, নিৰ্ধাৰণ কৰি দিয়া নাই। আপুনি ধৰি লওক সপ্তাহত আপোনালোকে 6 দিন 4 ঘণ্টা ডিউটি আপোনালোকে মিনিমাম কৰিব লাগিব পাৰে। কিন্তু কেতিয়াবা ল ইন অৰ্ডাৰ ডিউটি দিলে, যেনিবা ধৰি লওক ক'ৰবাত ৰাজহুৱা মিটিং এখনে হ'ল বা CMৰ ৰেলী হ'ল বা মন্ত্ৰী বিধায়কৰ কিবা মিটিং হ'ল বা বিভিন্ন কোনোবা সংগঠনৰ মিটিং হ'ল, তেতিয়া আপোনাৰ যদি ডিউটি 8টা বজাত আৰম্ভ হৈছে, ৰাতিপুৱা 8টা বজাত যদি আৰম্ভ হৈছে আৰু মিটিংখন যদি আপোনাৰ 1টা 2টা দুপৰীয়া শেষ হৈ গ'ল, তেতিয়া সেইখিনি সময়লৈকেহে আপোনালোকৰ ডিউটি থাকিব। তাৰপিছত আপোনালোকৰ সেইদিনাৰ ডিউটি আপোনালোকৰ সেইখিনিতে সমাপ্ত হ'ব পাৰে। আৰু যদি প্ৰগ্ৰাম আপোনাৰ ৰাতি 10টা বা 12টালৈকে চলিছে, তেতিয়াহ'লে আপোনালোকৰ ডিউটিটো ৰাতি 12টা 1টালৈকেও হ'ব পাৰে। যেতিয়ালৈকে প্ৰগ্ৰাম শেষ নহয় তেতিয়ালৈকে আপোনালোকে ডিউটি কৰিব লাগিব পাৰে। আশা কৰোঁ আপোনালোকে বুজিছে। কিন্তু চাব, ইউবিৰ ক্ষেত্ৰত আপোনালোকে নাইট ডিউটিও কৰিব লগা প্ৰায় দেখা যায়। আপোনালোকে মৰ্ণিং ডিউটি, ইভিনিং ডিউটি, নাইট ডিউটি এনেকুৱা বিভিন্ন ধৰণৰ চিফ্টত আপোনালোকে ডিউটি প্ৰদান কৰিব লাগিব পাৰে। যদি আপুনি পোষ্টিং পোৱা আৰক্ষী চকীৰ ওচৰ অঞ্চলটো যদি কোনো ধৰণৰ ঘটনা দুৰ্ঘটনা নহয়, তেতিয়াহ'লে আপোনালোকে ৰিলেক্স হৈ থাকক। আপোনালোকৰ ড্ৰেছটো পিন্ধি থাকিব লাগিব আৰু আপোনালোকে ৰিলেক্স হৈ থাকিব পাৰে। আৰক্ষী চকী পহৰা দি থাকিলে হ'ল, আপোনালোকৰ তেনেকুৱা একো বিশেষ কাম নাথাকিব। কিন্তু সাধাৰণতে আপোনালোকে নাইট ডিউটি, ইভিনিং ডিউটি এই ডিউটিসমূহ আপোনালোকে কৰিব লাগিব। আৰু যিবিলাক পূজা অনুষ্ঠান হ'লে এইবিলাক আপোনালোকৰ ডিউটি ল এণ্ড অৰ্ডাৰৰ মতে আপোনালোকে ডিউটিসমূহ কৰিব লাগিব। আৰু চেণ্ট্ৰি ডিউটি যোনটো কয়, এইটোত আপোনালোকে 2 ঘণ্টা মূৰে মূৰে আপোনালোকৰ ডিউটি চেঞ্জ হৈ থাকিব। গতিকে 2 ঘণ্টা মূৰে, যদি 6জন থাকে তেতিয়াহ'লে 2 ঘণ্টা মূৰে মূৰে ডিউটি চেঞ্জ কৰি আপোনালোকে ডিউটি কৰিব লাগিব। আৰু আপোনাৰ ইউবিৰ ক্ষেত্ৰত এটা RT ডিউটি হয়। গতিকে এইটোত আপোনালোকে কি কৰিব, আপোনাৰ যিবিলাক অফিচাৰ থাকে, এই অফিচাৰসকলৰ লগত আপোনালোকে পেট্ৰলিং নিচিনা আপোনালোকে ডিউটি কৰিব লাগিব। তাৰপিছত আপোনালোকৰ টাউন ডিউটি হ'ব। টাউন ডিউটিত যিবিলাক ডাঙৰ ডাঙৰ টাউন থাকে, এই টাউনবিলাকত আপোনালোকে পেট্ৰলিং কৰি থাকিব লাগিব। প্ৰায় 2 ঘণ্টা 4 ঘণ্টা মূৰে মূৰে আপোনালোকে পেট্ৰলিং কৰি থাকিব লাগিব। গতিকে এইটো এটা আপোনালোকৰ পেট্ৰলিং ডিউটিৰ নিচিনা ডিউটি হয়। গতিকে মূলতঃ ইউবি হিচাপে চিলেকশ্যন পোৱাৰ পিছত আপোনালোকেও এই ডিউটিসমূহ কৰিব লাগিব। এইবাৰ চাব বন্ধুসকল, ইউবিৰ ক্ষেত্ৰত আমাৰ গোটেই অসমত আবেদন কৰিছে 26,732জন কেণ্ডিডেটে অকল ইউবি পদত আবেদন কৰিছে, য'ত মেল আছে আপোনাৰ 20,891জন আৰু ফিমেল আছে 5,841জন। আৰু বোথ আবেদন কৰিছে, এবি আৰু ইউবি বোথ আবেদন কৰিছে 2,58,584জন। বোথৰ ভিতৰত মেল আছে আপোনাৰ 2,07,360জন আৰু ফিমেল আছে 51,234জন। যিহেতু ইউবিৰ পদৰ সংখ্যাও কম, 2,391, গতিকে আমি এটা সৰু সমীক্ষা কৰি চাম যে আপোনালোকৰ পাৰ পদৰ এগেইনষ্টত কিমানজন কেণ্ডিডেট থাকিব। ইউবিৰ ক্ষেত্ৰত যিহেতু ৰিজাৰ্ভেশ্যন অকণমান বেছি, 30% আপোনাৰ ফিমেল ৰিজাৰ্ভেশ্যনটো থাকিব। তাৰপিছত আপোনালোকৰ ST প্লেনৰ ৰিজাৰ্ভেশ্যন 10%, ST হিলছ ৰিজাৰ্ভেশ্যন 5%, SC ৰিজাৰ্ভেশ্যন 7%, OBC 27%। গতিকে এইখিনি আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো থাকিব। গতিকে মই এখন জিলাৰ পৰীক্ষা কৰি চাম যে আপোনালোকৰ কম্পিটিশ্যনটো কিমান টাফ হ'ব পাৰে এইবাৰ। গতিকে চাব বন্ধুসকল, মই বাক্সা জিলাখন লৈছোঁ। বাক্সা জিলাত অকল ইউবিত আবেদন কৰা টোটেল কেণ্ডিডেট হৈছে আপোনাৰ 1,068জন। তাৰে ভিতৰত মেল হৈছে আপোনাৰ 842জন আৰু ফিমেল হৈছে 242জন। তাৰপিছত বাক্সা জিলাৰ পৰা এবি আৰু ইউবি দুয়োটা পদত আবেদন কৰা টোটেল কেণ্ডিডেট হৈছে আপোনাৰ 14,160জন। তাৰ ভিতৰত মেল হৈছে 11,096 আৰু ফিমেল হৈছে 3,064জন। অকল ইউবিতে বাক্সা জিলাৰ পৰা আবেদন কৰিছে 15,228জন কেণ্ডিডেটে। পদ আছে আপোনাৰ 59।
ইয়াৰ মাজত আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো থাকিবই গতিকে ST প্লেন আপোনাৰ 10% যেহেতু ৰিজাৰ্ভেশ্যন গতিকে মই 59টাৰ ভিতৰত মই 10% ওলাই দিলোঁ গতিকে 6টা পদ আপোনালোকৰ ৰিজাৰ্ভেশ্যন ST প্লেন যাব তাৰপিছত ST হিলছত 5% গতিকে আপোনাৰ 59ৰ 5% যদি ওলাওঁ আমি 3টা পদ আমাৰ ST হিলৰ ক্ষেত্ৰত যাব তাৰপিছত SC 7% 59ৰ 7% গতিকে 4টা পদ আপোনালোকৰ SCত যাব OBC 27% গতিকে OBC 27% হলে 16টা পদ আপোনাৰ OBCত যাব আৰু ফিমেল যেহেতু UBৰ ক্ষেত্ৰত 30% ৰিজাৰ্ভেশ্যন গতিকে টোটেল আপোনাৰ 18টা পদ ফিমেল ক্যান্ডিডেটৰ ফালে গুচি যাব গতিকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত আপোনাৰ 59ৰ পৰা এইখিনি বাদ পৰোতে আপোনালোকৰ আনৰিজাৰ্ভত থাকিল 12টা পদ এটো হৈ গ'ল আপোনালোকৰ অকল বাক্সা জিলাৰ ক্ষেত্ৰত 258 এগেইনষ্টত এটা পদ গতিকে এনেকৈ আপোনালোকৰ জিলাসমূহৰো আপোনালোকে উলিয়াই ল'ব পাৰিব এটা পদৰ এগেইনষ্টত 258 চাই নিশ্চয়কৈ ভয় লাগিছে নহয় জানো বন্ধুসকল কিন্তু এই যোনটো আপুনি 258 দেখিছে এইটো লাষ্টলৈ গৈ গৈ আপোনালোকৰ 10ৰ পৰা 20 জন মানহে থাকিব যেহেতু ইয়াৰ কিছুমানৰ এডমিট কাৰ্ড ৰিজেক্ট হ'ব পাৰে কিছুমানৰ মেডিকেলৰ ৰিজেক্ট হ'ব কিছুমান মেডিকেলৰ নাযাবও পাৰে কিছুমানে এক্সাম নিদিবও পাৰে গতিকে বন্ধুসকল ফাইনাল মেৰিট লিষ্ট অহালৈকে ভালেখিনি কমি যাব গতিকে চালে বন্ধুসকল এইবাৰ কম্পিটিশ্যন কিমান টাফ ৰিটেন যেতিয়া আপোনালোকৰ হ'ব বন্ধুসকল ৰিটেনৰ মাৰ্ক উঠোৱা ট্ৰাই কৰক কাৰণ ৰিটেনৰ মাৰ্ক আপোনালোকৰ হাতত যদি ৰিটেনত আপোনালোকে 40 বা 40ৰ ওপৰত ৰাখিব পাৰিছে তেতিয়া মই ডেফিনেটলি ক'ব পাৰোঁ তাৰে মাজৰ এটা পদ আপোনাৰ হ'ব কাৰণ যোৱাবাৰ আনৰিজাৰ্ভৰ হায়েষ্ট যোনটো আমাৰ কাট অফ গৈছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইটো আছিলে 36.50 গতিকে এইবাৰ আপুনি চলে বলে কৌশলে গলেহে UB লিষ্টখন আপোনাৰ নাম থাকিব আশা কৰোঁ বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে আৰু যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ